So guys, good evening. So guys, আপোনালোকে গমে পাইছে আমাৰ মৰমৰ তো বেতালদা, নিপুদা, ৰুচিদা আৰু দেৱ ব্লগছে তো গাইজ কেইটামান ষ্টাৰ্ট কৰি আছে। কিন্তু তো গাইজ আমি কোনদিনা যাম? তো গাইজ আপোনালোকে মোক ছাপোৰ্ট কৰক। চ' গাইজ অহা বছৰ আমি নিশ্চয় কেইটামান ষ্টাৰ্ট কৰিম। আপোনালোকে যদি ছাপোৰ্ট কৰি থাকক, একদিন গাইজ অসমত মোৰ নাম হ'ব চলো ৰাইড কৰিম গাইজ কেদাৰনাথ চলো খেলি। তো গাইজ আপোনালোকে মই যোৱা সোমবাৰে গাইজ আমাৰ মন্দিৰত এটা গৈছিলোঁ শাওনৰ লাষ্ট সোমবাৰ বুলি। তো গাইজ আপোনালোকে এতিয়া ভিডিঅ' এনজয় কৰক। তো গাইজ বাই বাই। আৰু বেতালদা, তো গাইজ ৰাইডটো ভালকৈ কৰি আহক, আহি কিনে আপোনালোকক লগ পাই আছোঁ। বাই বাই। তো গাইজ আমি আহিব গ'লে বিনোচতে ওলাই। তো আজি শাওনৰ সোমবাৰ দেখি আহিলোঁ মন্দিৰত। তো গাইজ বলক আমি মন্দিৰটো দৰ্শন কৰোঁ। তোর 1900 লাগছে নাকি? guys, maninya guys, আপোনালোকে চাওকচোন কিমান মানুহ হৈছে, কিমান চাকি বন্তি জ্বলাইছে শাওনৰ লাষ্ট সোমবাৰ বুলি। তো গাইজ কেনেকৈ ঘূৰাই দিছোঁ ৰ'বক, আপোনালোকক দেখুৱাই আছোঁ কিমান মানুহ হৈছে। এয়া গাইজ চাওকচোন গাইজ ফিল্ডত মানুহ কিমান। তো গাইজ এতিয়া পিংগেশ্বৰ দেৱালৰ ভোগ খাবলৈ বহিলোঁ। তো গাইজ আপোনালোকে যদি যোগাৰ লৈ আহে তো গাইজ ইয়াত ভোগ খাই কিনে ঘৰত যাব পাৰিব। তো গাইজ চাওকচোন মানুহ গাইজ কিমান মানুহ হৈছে। চ' আমি এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ ভোগ খাই কিনে। তো এতিয়া আমি ঘৰত যাম। যিমান পাৰোঁ আপোনালোকৰ মন্দিৰটো দেখুৱালোঁ। চ' গাইজ আপোনালোকৰ যদি ভিডিঅ' চাই কিনে অলপ হ'লেও ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ সেনেকৈ কৰি থৈ যাব। অন্য তাত ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈকে বাই বাই গাইজ। চ' গাইজ মই যিটো জেগাত ভিডিঅ' কৰি আছোঁ না, চ' গাইজ আপোনালোকক বেক কেমেৰাৰে দেখুৱাই আছোঁ ৰ'ব গাইজ লোকেশ্যনটো কেনেকুৱা লাগে। গাইজ লোকেশ্যন